হে বন্ধুসকল, আজি আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব কিছুমান চাকৰিৰ বিষয়ে। তো বন্ধুসকল বলক আমি জানি লওঁ আৰু কি চাকৰি আৰু কোনে দিলে এই চাকৰি। আপোনালোকে গুৰুত্ব সহকাৰে শুনি লওক আৰু প্ৰথমৰ পৰা শেষলৈকে মোৰ এই ভিডিঅ'টো চাই থাকক। অসম চৰকাৰৰ শিক্ষা বিভাগৰ অনুমোদিত নিৰ্দিষ্ট উদ্যোগত সৰ্বশিক্ষাৰ অধীনত থকা প্ৰাইমাৰী, ME, HS কলেজসমূহৰ বৃত্তিমূলক পৰীক্ষাসমূহৰ লগতে নিৰ্দিষ্ট নতুনকৈ হ'বলগীয়া বিদ্যালয়বোৰত শিক্ষা প্ৰদান আৰু প্ৰাপ্তবয়স্কসকলৰ কাৰিকৰী শিক্ষাৰ বাবে অসমৰ প্ৰতিখন সৰু-বৰ অঞ্চলৰ পৰা ক্ষেত্ৰভিত্তিক শৈক্ষিক কেন্দ্ৰ সমন্বয়ক অৰ্থাৎ এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজৰ পদত নিযুক্তি দিয়াৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচৰা হৈছে। গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে অনতিপলমে আবেদন কৰিব পাৰে। আৰু কিমানটা পোষ্টৰ বাবে দিছে এই চাকৰি সেই বিষয়ে জানি লওক। টোটেল নাম্বাৰ অফ পোষ্ট 36,485 আৰু এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিবলৈ হ'লে আবেদনকাৰীৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান হ'ব লাগিব সেই বিষয়ে জানি লওক। HSLC, HS গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব ফ্ৰম এনি ষ্ট্ৰীমছ আৰু এনি কাষ্টৰ আবেদনকাৰীসকলে বা ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব। আৰু এজ বিটুইন 18 to 45 ইয়াৰ্ছ ইয়াৰ ভিতৰত হ'ব লাগিব আবেদনকাৰীৰ বয়স। আৰু আবেদনকাৰীসকলক কেনেদৰে চিলেকশ্যন কৰিব সেই বিষয়ে জানি লওক। চিলেকশ্যন প্ৰচেছ: অল এলিজিবল কেণ্ডিডেট উইল বি চিলেক্টেড বেছড অন দেয়াৰ পাৰফৰ্মেঞ্চ ইন দ্য ৰাইটেন টেষ্ট। আৰু এই ৰাইটেন টেষ্ট কেতিয়া হ'ব সেই বিষয়ে জানি লওক। ডেট অফ ৰাইটেন টেষ্ট: ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল 2019। আৰু আবেদনকাৰীসকলে পৰীক্ষাৰ বাবে কলিং লেটাৰ পাব আৰু এই কলিং লেটাৰ পোষ্ট অফিচৰ পৰা গ্ৰহণ কৰিব পাৰিব বা পোষ্ট অফিচৰ যোগেদি পাব। আৰু এক্সাম চেণ্টাৰ বা চেণ্টাৰ অফ ইণ্টাৰভিউ বা এক্সাম চেণ্টাৰ সেই বিষয়ে জানি লওক বা ক'ত ক'ত হ'ব এই চেণ্টাৰ। গুৱাহাটী, নুনমাটি, জালুকবাৰী, আজাৰা, বেলতলা, বকো, পল্টন বজাৰ, হাজো, নগৰবেৰা, গোৱালপাৰা, বিলাচীপাৰা এক্সেট্ৰা 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 বহুত কেইটা আছে। মই অকল কেইটামান নামহে মাতি দিছোঁ। হাউ টু এপ্লাই: এই পোষ্টকেইটাৰ কাৰণে কেনেদৰে আবেদন কৰিব আবেদনকাৰীয়ে সেই বিষয়ে জানি লওক। আবেদনকাৰীসকলে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি খামৰ ভিতৰত ভৰাই 5 টকীয়া ডাক টিকট লগাব লাগিব সেই খামৰ ওপৰত আৰু সেই খামটো পোষ্ট অফিচৰ যোগেদি আপোনালোকে পঠাই দিব পাৰিব। আৰু আবেদন কৰাৰ সময়ত কোনো ধৰণৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট বা কোনো পত্ৰ বা নথিপত্ৰৰ লগত দিব নালাগিব, কাৰণ ৰাইটেন টেষ্টত উত্তীৰ্ণ হ'লেহে বা চিলেকশ্যন হ'লেহে ডকুমেণ্টৰ প্ৰয়োজন হ'ব। এতিয়া জানি লওক কিমান তাৰিখলৈকে আবেদন কৰিব পাৰিব বা লাষ্ট ডেট অফ এপ্লিকেশ্যন 15 ফেব্ৰুৱাৰী 2019। আৰু আবেদনকাৰীসকলে এই এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি কলৈ পঠিয়াব সেই বিষয়ে জানি লওক। এড্ৰেছ: টু দি ছেক্ৰেটাৰী অৰ মেনেজিং ডিৰেক্টৰ এমপ্লয়মেণ্ট ৰিক্ৰুইটমেণ্ট ট্ৰাষ্ট বৰ্ড, স্কুল লেভেল, নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ, এডমিনিষ্ট্ৰেটিভ অফিচ, বেক চাইড অফ বৰনামঘৰ, ৱাৰ্ড নম্বৰ 1, পোষ্ট অফিচ, ঢেকিয়াজুলি ডিষ্ট্ৰিক্ট, শোণিতপুৰ, আছাম, পিন 784110। তো বন্ধুসকল, আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ বাবে মোৰ এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত যাব পাৰে। মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, সেই লিংকত ভিজিট কৰি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল, যিজন ব্যক্তিয়ে আজি মোৰ এইটো চেনেলত প্ৰথমে ভিজিট কৰিছে তেখেতক মই এটা ৰিকুৱেষ্ট কৰিম, আপোনালোকে প্ৰথমতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনটো অন কৰি থৈ দিয়ক, যাতে মই আপলোড কৰা নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই যায়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব।